নমস্কাৰ আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম কেনেকৈ ভোটাৰ লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াৰ কাৰণে এই পেজটোত যাব লাগিব এই পেজটোত যোৱাৰ পিছত আপোনালোকে প্ৰথমে ষ্টেটটো সিলেক্ট কৰিব লাগিব আমি যেটো অসমটো সিলেক্ট কৰিম ইয়াত গোটেই কিটা ষ্টেটৰ নাম দিয়া হৈছে আপোনালোকে যেটো ষ্টেটৰ ডাউনলোড কৰিব বিচাৰে এটো ডাউনলোড কৰিব পাৰে ইয়াত প্ৰথমতে অসমটো মই সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব এনেকৈ আপুনি যেটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্ট ইয়াৰ পৰা বিচাৰি আপোনালোকে সিলেক্ট কৰি ল'ব মই এক্সাম্পল হিচাপে চিৰাংটো সিলেক্ট কৰি লৈছো এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াৰ পিছত এছেম্বলি কনষ্টিটিউয়েন্সি এইটো ডাউনলোড কৰিব ইয়াত সিডলি চিৰাং আৰু বিজনি দুটা আছে মই বিজনিটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো ল্যাঙ্গুৱেজত ডাউনলোড কৰিব বিচাৰে ইয়াত এটাই ল্যাঙ্গুৱেজ দিয়া আছে আসামিজ ইয়াত সিলেক্ট কৰি দিলো ইয়াত দিয়াৰ পিছত ইয়াত ক্যাপচাটো ভৰাই দিব ইয়াত আপোনালোকে হুবহু ভৰাই দিব যদি ক্যাপিটাল লেটাৰ থাকে ক্যাপিটাল লেটাৰ দিব স্মল লেটাৰ থাকিলে স্মল লেটাৰ দিব এইকিটা ষ্টেট ডিস্ট্ৰিক্ট এছেম্বলি কনষ্টিটিউয়েন্সি ল্যাঙ্গুৱেজ আৰু ক্যাপচাটো ইয়াত ভৰাই আপোনালোকে তলৰ পিনে দেখা পাব ড্ৰাফট ৰুল 2024 ফাইনাল ৰোল 2024 জেনাৰেল ইলেকশন ৰোল 2024 এইকিটাৰ মানে হৈছে ড্ৰাফট ৰোল যিহতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আবেদন কৰি ৰাখিছে হিয়তৰ নাম আৰু যিহতে আগৰ পৰাই ভোটৰ নাম আছে হিয়তৰ নাম ইয়াত অন্তৰ্ভুক্ত আছে ইয়াৰ এই ড্ৰাফট ৰোলৰ পৰাই ফাইনাল ৰোলটো তৈয়াৰ হয় ফাইনাল ৰোলত যিহতৰ নাম থাকিব হিয়তে ভোট দিব পাৰিব এই ফাইনাল ৰোলৰ পৰাই জেনাৰেল ইলেকশন ৰোল 2024 টো ডাউনলোড কৰিব দিব এতিয়া আপোনালোকে ড্ৰাফট ৰোল আৰু ফাইনাল ৰোলটো ডাউনলোড কৰিব পাৰে আপোনালোকৰ যেটো ভোট কেন্দ্ৰ আছে সেই নাম ইয়াত চাই নামকেইটা চাই এফালে হোপালে এনেকৈ ডাউনলোড অপচনটোত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকৰ কাৰোবাৰ ফাইনাল ৰোলত নাম আহা নাই আপোনালোকে ড্ৰাফট ৰোলটো ডাউনলোড কৰি চাই ল'ব পাৰিব এতিয়া প্ৰথমতে আপোনালোকে নিজৰ ভোট কেন্দ্ৰটো চাই ল'ব ইয়াৰ পৰা ইয়াত যদি নাই এনেকৈ শো ৰেকৰ্ড 50 টা লৈকে আছে ইয়াত এনেকৈ ইয়াতো যদি আপোনালোকে নাপায় তেনেহলে এনেকৈ 1 নম্বৰ পেজ আছে এনেকৈ ক্লিক কৰি দিব 2 নম্বৰ পেজটোত গুচি যাব এনেকৈ যদি আৰু এইটোটো যদি বিচাৰি পোৱা নাই তেনেহলে আপোনালোকে আৰু তলৰ পিনে এনেকৈ গুচি যাব নেক্সট পেজটোত গুচি যাব ধৰি ললো যিকোনো এটা ভোট কেন্দ্ৰৰ মই এটো ডাউনলোড কৰি দেখুৱাম আপোনালোকক 122 নম্বৰটোত আমি ডাউনলোড কৰি চাম এতিয়া প্ৰথমতে ড্ৰাফট ৰোল আছিল পিছৰটো ফাইনাল ৰোল আমি ফাইনাল ৰোলটো ইয়াত ডাউনলোডত ক্লিক কৰি দিম ইনভ্যালিড ক্যাপচা বুলি দেখুৱাইছে ক্যাপচাটো আকৌ ভালকে ভৰাই ল'ব লাগিব এবাৰ ট্ৰাই কৰি দিম ডাউনলোড কৰিবলৈ 122 নম্বৰটো ডাউনলোড কৰিম ফাইনাল ৰোলটো ইয়াত ক্লিক কৰি দিলো এটো সব ডাউনলোড হ'বলৈ ধৰিছে এনেকৈ আপোনালোকৰ নিজৰ ভোট কেন্দ্ৰৰ তালিকাবোৰ ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি আপোনালোকৰ এটা ভোট কেন্দ্ৰত 2-3টা ভোট সেন্টাৰ আছে তেনেহলে আপোনালোকে সেই লিষ্টটো বিচাৰিব লাগিব আপোনালোকৰ পাৰ্ট নম্বৰ কিমান পাৰ্ট নম্বৰ কেনেকৈ বিচাৰিব তাৰো মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম পাৰ্ট নম্বৰটো প্ৰথমতে আপোনালোকে বিচাৰি ল'ব লাগিব অন্য এটা ওয়েবসাইটত ভিজিট কৰিব লাগিব তাত গৈ আপোনালোকে পাৰ্ট নম্বৰটো বিচাৰিব লাগিব ইয়াৰ পিছত আপোনালোকে লিষ্টটো ডাউনলোড কৰিব পাৰিব আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম এটো ডাউনলোড হৈ আছে আপোনালোকে এটো ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব ইয়াত চাওক আপোনালোকে ডাউনলোড দেখুৱাইছে ডাউনলোড হৈ গৈছে অলৰেডি এটো আপোনালোকক ওপেন কৰি দেখুৱাইছো এটো চাওক ভোটাৰ তালিকা 2024 এনেকৈ দিয়া আছে এড্ৰেছটো দিয়া থাকিব আপোনালোকে চাই ল'ব ইয়াত পুৰুষ মহিলা কিমান আছে আপোনালোকৰ মুঠ ভোটাৰ কিমান আছে ইয়াত চাব পাৰিব আৰু এনেকৈ ভোট সেন্টাৰৰ ফটো কিটা দিয়া থাকিব আৰু তলত এনেকৈ আপোনালোকে নাম কিটা পাই যাব ফটো সহ আপোনালোকৰ নাম কিটা থাকিব যিহেতু ডিলিট হৈছে ইয়াতে এনেকৈ ডিলিট অপচনটো দেখুৱাব ডিলিটেড হিয়তে ভোট দিব নোৱাৰিব আৰু যদি কোনোবাই আবেদন কৰিছে কিন্তু নাম কেইটা শো কৰা নাই তেনেহলে হিয়তে এই ড্ৰাফট ৰোলত যায় আপোনালোকে হিয়তে নাম কেইটা চাই ল'ব পাৰিব আৰু এই ড্ৰাফট ৰোলৰ পৰাই আগতেও কৈছো ফাইনাল ৰোলটো বনোৱা হৈছে যিহেতু ফাইনাল ৰোলত গুচি গৈছে হিয়তে ভোট দিব পাৰিব আৰু ফাইনাল ৰোলত যিহেতু ডিলিট বুলি অপচনটো দেখুৱাইছে হিয়তে ভোট দিব নোৱাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ যদি পাৰ্ট নম্বৰটো এনেকৈ পাহৰি গৈছে বহুত কেইটা পেজ থাকে এটো শো ৰেকৰ্ড 50 টা লৈকে বনাই দিছো তথাপি চাওক আৰু তলৰ পিনে আছেই আপোনালোকে এনেকৈ যদি বিচাৰি ওলাত
অসুবিধা পাইছে তেনেহ'লে আপোনালোকৰ কাৰণে ইজি এটা প্ৰচেছ দেখুৱাই দিছোঁ পাৰ্ট নম্বৰ বিচাৰি কেনেকৈ বিচাৰিব এইটো দেখুৱাই দিছোঁ এইটো কাৰণে অন্য এটা ৱেবছাইটত যাব লাগিব আপোনালোকে পাৰ্ট নম্বৰটো বিচাৰিবলৈ এই পেজটোত যাব লাগিব এই পেজটো এইটো যেটো লিংক আছে এই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে এপিক নম্বৰটো দি নিজৰ পাৰ্ট নম্বৰটো বিচাৰি ল'ব পাৰিব ইয়াত তিনিটা অপচন দিয়া আছে চাৰ্জ বাই ডিটেইলছৰ সহায়ত আপোনালোকে পাৰ্ট নম্বৰটো বিচাৰিব পাৰিব মোবাইল নম্বৰ জৰিয়তে বিচাৰিব পাৰিব আটাইতকৈ সহজ হৈছে চাৰ্জ বাই এপিক এইটো অপচনটো আপোনালোকে সিলেক্ট কৰি ইয়াত এপিক নম্বৰটো দি দিব ইয়াত চাওক মই এপিক নম্বৰটো ভৰাই দিছোঁ এপিক নম্বৰটো ভোটাৰ কাৰ্ডত থাকে যদি আপোনালোকে ভোটাৰ কাৰ্ড এতিয়ালৈকে পোৱা নাই তেনেহলে ওচৰৰ ঘৰৰ পৰা বা ওচৰৰ কোনো বন্ধু বান্ধৱীৰ পৰা লৈ এই এপিক নম্বৰটো এনেকৈ দি ষ্টেটটো এনেকৈ সিলেক্ট কৰি আপোনালোকে এই ক্যাপচাটো ভৰাই সাৰ্চ কৰি দিব ক্যাপচাটো ভৰাই এনেকৈ সাৰ্চ কৰি দিলো ইয়াত চাওক এনেকৈ দেখুৱাই দিছে তলত আপোনালোকৰ ইয়াত চাওক পাৰ্ট নম্বৰ 122 এনেকৈ 122 নম্বৰ পাৰ্ট নম্বৰটো দেখুৱাই দিছে আৰু পাৰ্ট সিৰিয়াল নম্বৰ এনেকৈ 468 এনেকৈ দেখুৱাই দিছে আপোনালোকে যদি আৰু ডিটেইলছ জানিব বিচাৰে তেনেহলে এইটোত ক্লিক কৰি আপোনালোকে আৰু ডিটেইলছখিনি জানিব পাৰিব আৰু ইয়াত ৰিলেটিভ আৰু কোন কোন আছে এইটো দেখুৱাই দিব এনেকৈ আপোনালোকে পাৰ্ট নম্বৰটো বিচাৰি ল'ব বিচাৰি লোৱাৰ পিছত আপোনালোকে আকৌ সেই আগৰ পৰ্টেলত গুচি যাব আগৰ পৰ্টেলত গুচি যোৱাৰ পিছত এনেকৈ থাকিব ইয়াত আপোনালোকে এনেকৈ সিৰিয়াল নম্বৰ থাকিব সিৰিয়াল নম্বৰ কেইটা চাই আপোনালোকে ডাউনলোড কৰিব লাগিব ইয়াত সব 50 লৈকে আছে এনেকৈ এৰো বটনটোত ক্লিক কৰি কৰি আপোনালোকে বিচাৰি ল'ব ইয়াত 5টা পেজ লৈকে আছে মোৰ যেহেতু 122 আছিল গতিকে মই 122 নম্বৰটো ডাউনলোড কৰি ল'ম 122 নম্বৰটো ইয়াত পাই গলো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আশা কৰো ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব তেনেহলে আপোনালোকে যেতিয়া মই নতুন ভিডিও আপলোড কৰিম অতি সোনকালে আপোনালোকে পাই যাব